হেল্ল' ফ্ৰেণ্ডছ, ইউটিউব চেনেল নলেজ পইণ্টলৈ আপোনালোক সকলোকে পুনৰ স্বাগতম জনাইছোঁ। লগতে আগন্তুক ভোগালী বিহুৰ হিয়া ভৰা শুভেচ্ছা জনাইছোঁ। আনকালৰ দৰে আজিও লৈ আহিছোঁ আপোনালোকলৈ আল্টিমেট এমেজিং ফেক্টছ। তেন্তে আহক পলম নকৰি আৰম্ভ কৰোঁ আজিৰ এই এমেজিং ফেক্টছৰ ভিডিঅ'টো। আজি লৈ আহিছোঁ ভাৰতৰ বিষয়ে দুটা আল্টিমেট এমেজিং ফেক্টছ, যিকেইটাৰ বিষয়ে জনাৰ পিছত আপুনিও গৌৰৱ অনুভৱ কৰিব। অৰ্গেন ট্ৰান্সপ্লাণ্টৰ বিষয়ে আপোনালোক সকলোৱে জানে আৰু ই মডাৰ্ণ মেডিকেল ছায়েন্সৰ এটা অতি গুৰুত্বপূৰ্ণ বিষয়। কিন্তু আপুনি জানেনে যে বিশ্বৰ প্ৰথম অৰ্গান ট্ৰান্সপ্লাণ্ট ভাৰতৰ চিকিৎসকৰ দ্বাৰা ভাৰতত কৰা হৈছিল 500 খ্ৰীষ্টপূৰ্বৰ আগতেই। অৰ্গান ট্ৰান্সপ্লাণ্ট জীৱন ৰক্ষাৰ প্ৰথা শতিকাজুৰি বহুদূৰ আগবাঢ়ি আহিছে। আজি প্ৰতি বছৰে 30,000ৰো অধিক কিডনী, হাৰ্ট, লাংছ আৰু অন্যান্য অৰ্গান ট্ৰান্সপ্লাণ্ট হয়। শৰীৰৰ আটাইতকৈ ডাঙৰ অংগ ছালো প্ৰথম ট্ৰান্সপ্লাণ্ট কৰা হয়। গৱেষকসকলে প্ৰমাণ পাইছে যে ভাৰতীয় চিকিৎসকসকলে আঘাত মেৰামতিৰ বাবে ছালৰ গ্ৰাফ্ট ব্যৱহাৰ কৰাৰ পথ প্ৰদৰ্শন কৰিছিল। খ্ৰীষ্টপূৰ্ব 500 চনত সুশ্ৰুত নামৰ এজন চিকিৎসকে ৰোগীৰ কপালৰ পৰা ছাল লৈ নাকত সংৰোপণ কৰি প্ৰথম ৰাইনোপ্লাষ্টি প্ৰক্ৰিয়া সম্পন্ন কৰিছিল। বন্ধু বান্ধৱীসকল, আমি সকলোৱে ডিছকাউণ্ট ভাল পাওঁ, নহয় জানো? কিন্তু এনে আজব ডিছকাউণ্টৰ বিষয়ে হয়তো আপুনি আগতে শুনা নাই। পি পনমাৰিয়াপ্পান নামৰ এজন ব্যক্তি, যি টুটিকৰিণৰ মিলেৰপুৰামত থাকে। পেছাত তেওঁ এজন নাপিত। আৰ্থিক দুৰ্বলতাৰ বাবে তেখেতে 8ম শ্ৰেণীতকৈ আগবাঢ়িব নোৱাৰিলে। কিন্তু তেওঁৰ 800ৰো অধিক কিতাপ সংগ্ৰহ কৰি ৰাখিছে তেওঁৰ চেলুনত, আৰু যি গ্ৰাহকে তেওঁৰ লাইব্ৰেৰীৰ পৰা কিতাপ পঢ়ে তেওঁক 30% ডিছকাউণ্ট দিয়া হয়। তেওঁ ভালকৈ উপলব্ধি কৰে জীৱনত জ্ঞানৰ প্ৰয়োজনীয়তা। বন্ধু বান্ধৱীসকল, নলেজ পইণ্ট ইউটিউব চেনেলৰ পৰা আপোনালোকেও সদায় নতুন নতুন কথা জানি থাকিবলৈ ছাবস্ক্ৰাইব কৰি থ'ব, লগতে বেল নটিফিকেশ্যন অন কৰি থ'ব আমাৰ ভিডিঅ'ৰ নটিফিকেশ্যন সকলোতকৈ আগত পাবৰ বাবে। ভিডিঅ'টো চাই যদি ভাল পালে তেন্তে লাইক কৰিব, শ্বেয়াৰ কৰিব নিজৰ বন্ধু বান্ধৱীৰ মাজত। পুনৰ এটা এমেজিং ফেক্টছৰ ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায়।